নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল ৰাইনো ভেনিউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত তিৱা জনজাতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ আহক এতিয়া এটা সুন্দৰ তিৱা বিহু গীত। তিৱাসকলক লালুং বুলিও জনা যায়। বৃহৎ বড়ো কছাৰী জাতিৰ এটা বৰ্গ হয় তিৱা। ৩০ শতিকাত তেওঁলোক বড়ো কছাৰীৰ ৰাজধানী ডিমাপুৰৰ ওচৰত ক'ৰবাত বাস কৰিছিল। পিছত তেওঁলোকে জয়ন্তীয়া লোকৰ মাজত আশ্ৰয় লয় আৰু অৱশেষত তেওঁলোক নগাঁও, মৰিগাঁও, কামৰূপ আৰু লখিমপুৰৰ সমতলীত নামি আহিছিল। এখন বড়ো কছাৰী গাঁও আৰু তিৱা গাঁৱৰ মাজত বহুত সাদৃশ্য দেখা পোৱা যায়। ডেকা চাং বা বৰলাৰ সমূহীয়া শয়ন কক্ষ তিৱা গাঁৱৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ডেকা ল'ৰাৰ বাবে ডেকা চাং এক প্ৰশিক্ষণ কেন্দ্ৰও। আজিকালি গাঁৱৰ পুথিভঁৰাল গাঁৱলীয়া ক্লাববিলাকে পৰম্পৰাগত ডেকা চাঙৰ ঠাই দখল কৰিছে। তিৱা মহিলাসকল ভাল শিপিনী। বয়ন আৰু মুগা পালনত তিৱা মহিলাসকল বড়ো কছাৰী জনগোষ্ঠীৰ মহিলাৰ দৰেই পাৰ্গত। তিৱা লোকসকলে বহু দেৱতাবাদ অনুসৰণ কৰে। তেওঁলোকৰ প্ৰধান ভগৱান হ'ল ফা, যাৰ অৰ্থ হৈছে দেউতা। তেওঁলোকে ফাক শিৱ বুলি বিশ্বাস কৰে। তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানত লাও পানী আৰু কুকুৰা ব্যৱহাৰ কৰা হয়। কিছুমান অনুষ্ঠানত তেওঁলোকে আনকি পাৰ, সেন্দুৰ আৰু পায়স ব্যৱহাৰ কৰে, যিবোৰ সকলো হিন্দু সামগ্ৰী। পুৰুষ সন্তান জন্মৰ সময়ত শিশুটিক ধনুধৰৰ ধনু প্ৰদান কৰা হয় আৰু মহিলাৰ ক্ষেত্ৰত তুলি কৰিবৰ বাবে ধেনু প্ৰদান কৰা হয়। তিৱাসকলৰ উৎসৱসমূহ তেওঁলোকৰ ধৰ্মীয় প্ৰথাৰ লগত জড়িত। তিৱাসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন দেৱ দেৱীৰ পূজা কৰা দেখা যায়। তিৱাসকলে উলহ মালহেৰে পালন কৰা মৰেল পূজা, বিচন কুনুবাৰী পূজা, থল পূজা, শনি পূজা, দেৱালী পূজা আদি। তেওঁলোকৰ মহাদেৱ পূজা, লক্ষ্মী পূজা আদিৰ দৰে ঘৰুৱা উৎসৱো পালন কৰে। এই উৎসৱসমূহৰ উপৰিও গোৱাৰাজা মেলা, জোনবিল মেলা উলহ মালহেৰে পালন কৰে। আৰু এই মেলাবিলাকে আন্তঃ জনগোষ্ঠীয় ভাতৃত্ববোধ গঢ়ি তোলে। মোৰ এটা কুৱেশ্যন আছে আপোনালোকলৈ, কমেণ্ট ছেকশ্যনত ৰিপ্লাই কৰি জনাব। অসমখন সাধাৰণতে 3টা ক্ষেত্ৰত ফেমাছ। এটা হ'ল এশিঙীয়া গড়, দ্বিতীয়তে ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ এণ্ড আইলেণ্ড যিটো মাজুলী, তৃতীয়তে টি প্ৰডাকশ্যনৰ ক্ষেত্ৰত, চাহ উৎপাদনৰ ক্ষেত্ৰত অসমখন বিখ্যাত, নহয়নে? এতিয়া চতুৰ্থটো হ'ল জোনবিল মেলা। এতিয়া জোনবিল মেলাৰ তাৎপৰ্যটো কি মোক কমেণ্ট ছেকশ্যনত জনাব। তিৱাসকলৰ চমু পৰিচয় ইমানতে অন্ত পৰিল। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com, নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।